জগজিৎ সিং এনেকৈ 35খনমান মই লেটাৰ লিখিছোঁ আৰু সেইখিনি সময়তে মোৰ ক'ৰবাত পঢ়া মনত আছে ইণ্টাৰভিউ এটাত জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটো এড্ৰেছটো মোৰ মনত আছিল আজিও মনত আছে আপোনাৰ আছে আছে এতিয়াতো আৰু এইটো ঘৰৰ এড্ৰেছ আছিল গতিকে মনত আছে তাৰপিছত জুবিন গাৰ্গলৈ এখন ফেন লেটাৰ পঠিয়ালোঁ তেতিয়ালৈকে মই বিশ্বাস কৰিবা বহুত ভালকৈ তেওঁৰ গীত শুনা নাই তেওঁৰ তেতিয়ালৈকে মায়া ওলাই গ'ল জুবিনৰ গানৰ তেওঁ ৰেকৰ্ডিং কৰিবলৈ যাব সেইখিনি সময়লৈকে কেইবাটাও এলবাম ওলাই গ'ল তেতিয়ালৈকে তাৰ আগতেও সপোনৰ সুৰ ঋতু এইবোৰ এলবাম ওলাইছে এইবোৰ বাৰু মানুহে বহুত পিছত জানিছে গতিকে তেতিয়ালৈকে তেওঁ প্ৰতিষ্ঠিত কিন্তু মই ভালকৈ গীতবোৰ শুনা নাই পিছতহে গোটেই এলবামটো শুনিছোঁ তাৰপিছত পঠিয়ালোঁ আৰু সেইটো চাগে ডেষ্টিনি আছিল তেনেকুৱা ভগৱানে লিখি থৈছিল ক'ৰবাত এনেই কি হয় তেওঁ যোৰহাটলৈ যোৱা চিঠিবোৰ ভনীয়েক দুইজনীয়ে পাই পেলাই জংকী আৰু পামি তেওঁলোক দুজনীয়ে চিঠিবোৰৰ উত্তৰ দিয়ে কিন্তু জুবিনে এইখন চিঠি পাবলগীয়া আছিল সেই সময়ত তেওঁ ঘৰত আছিল চিঠিখন পালে পাই দেখিছে বম্বেৰ ছোৱালী মই গ'লে কেতিয়াবা লগ কৰিব পাৰিম তাৰপিছত চিঠিৰ উত্তৰ নিজে দিলে তাৰপিছত সেই চুকটো যিটো মই নিজৰ এড্ৰেছ দি পঠিয়াইছিলোঁ সেই চুকটো ফালি লৈ পেলাই তেওঁ পাৰ্চত লৈ গুৱাহাটীলৈ আহিছে আহি তাৰপিছত তেতিয়া লিখিছেও যে মই অলপতে ৰেকৰ্ডিঙৰ কাৰণে মই মুম্বাইলৈ যাম তেতিয়া আইল ডেফিনেটলি মিট ইউ সেইটো লিখিছে মানে এতিয়া মই ভবা নাই আৰু তেনেকৈ চিঠি এখন আহিছে ৰিপ্লাই দিছে তাৰপিছত সেই এড্ৰেছটো লৈ গৈ জুবিনৰ গানৰ তেওঁৰ ৰেকৰ্ডিং হৈ যোৱাৰ পিছত তেওঁ এদিন হোষ্টেললৈ আহিলে লগ কৰিবলৈ মানে বম্বেত তাৰপিছত সেইদিনাখন ভিজিটিং ডে নাছিলে মই কলেজৰ পৰা আহি জিৰাইছোঁ চকুটকু ফুলি আছে আৰু শুইছোঁ তাৰপিছত মোক মাতিলে এনেকৈ অসমৰ পৰা কোনোবা আহিছে ভিজিটৰ মই আহিলোঁ আহি পেলাই দেখিছোঁ হয়নে নহয় এইটো তাৰমানে অকল কেছেটৰ কাভাৰতহে ফটো দেখিছোঁ আৰু বা ক'ৰবাত নিউজ পেপাৰত কেতিয়াবা দেখিছোঁ অকণমান নিজেও আচৰিত হৈছোঁ হয়নে নহয় এনেকুৱা লাগিছে চুলি তুলি দীঘল হয়তো জুবিন গাৰ্গ হ'ব পাৰে হয় বা নহয় তাৰপিছত ওচৰলৈ গৈ মই মাতোঁতে তাৰপিছত ক'লে খুব খাৰাং খাচকৈ কথাবোৰ কয় নহয় কিবা উফৰাই উফৰাই কথা কোৱাৰ নিচিনা তাৰপিছত তুমিয়ে নেকি গৰিমা বোলো মই হয় তাৰপিছত এইবোৰ দেখোন ওচৰত কিবা কিবি ঢেৰ মানুহ আছে দেখোন হোষ্টেলটোৰ ওচৰত মানে এনেকুৱা এটা চাইডে শ্লাম এৰিয়া এটাও আছে মানে বম্বেত য'তে ত'তে শ্লাম থাকেতো তেনেকুৱা আছে তাৰপিছত মই ক'লোঁ আৰু আজিতো ভিজিটিং ডে নহয় ইয়াত বেছি সময় কথা পাতিব নোৱাৰিম হয় নেকি বোলো ঠিক আছে মই অকণমান মুখ চুখ ধুই আহোঁ ফ্ৰেছ হৈ আহোঁ মই ওচৰতে এনেকৈ কফি মানে আছে আৰু সৰু সৰু কেফে কিছুমান আছে তাতে গৈ পেলাই কফি একাপ খাম বাৰু তাৰপিছত ৰৈ আছে মই অকণমান ফ্ৰেছ হৈ আহিলোঁ ওলাই গ'লোঁ গৈ বহিলোঁ কফি একাপ খালোঁ তেতিয়া সেইখিনি সময়তে তেওঁ খুব কথা পাতিছে আৰু ঘৰত কোন কোন আছে কি কৰোঁ মানে ক'ৰবাত মই ফুৰিছোঁ নে নাই বম্বে দেখিছোঁ নে নাই নিজে নিজে কিবা কিবি কথা পাতিছে তাৰপিছত কওঁতে মানে মিউজিক ৰেকৰ্ডিং দেখিছোঁ নে নাই সেইবোৰো সুধিলে মই নাই দেখা কেতিয়া হ'ব মই লৈ যাম কেতিয়াবা ঠিক আছে হ'ব বাৰু তাৰপিছত আৰু কিবা কিবি সুধি আছে এইটো কি বস্তু এনেকুৱা মানে কিছুমান তাৰপিছত এইটো কি বা এইটো বেট তুমি বেটমেন ভাল পোৱা নে নাই বেটটো কিহৰ চিম্বল নাজানো ডেভিল মানে আপোনাক তাতে গৈ পেলাই তেওঁ বুজাই আছে আৰু এইবোৰ কেফেটেৰিয়াখনৰ ভিতৰত প্ৰথম দিনা চিনাকি হৈ মানুহে এনেকৈ কথা পাতে বুলি মই সেইদিনাহে গম পাইছোঁ তাৰপিছত বুজিলোঁ আৰু যে মানে বৰ বেলেগ ধৰণৰ মানে অলপ খাৰাং খাচ নিজৰ দুনিয়াত থাকে মাজে মাজে ৰিডমবোৰ মুখেদি গাই থাকে নহয় নতুন ছোৱালী এজনী লগ পাইছোঁ বুলি সেইটোও মানে ক'ব নোৱাৰে নিজৰ মনলৈ কিবা এটা ৰিডম আহিছে গাই আছে আৰু কেনেকুৱা ধৰণৰ কি গাই আছে এইবোৰ মানে খুব চেল্ফ চফিষ্টিকেটেড আৰু মানুহজন নিজৰ দুনিয়া এখনত থাকে মানে একদম বেলেগ ধৰণে থাকে আৰু তাৰপিছত হ'ল সেইদিনাখন তেনেকৈ তাৰপিছত আকৌ এদিন লগ পালোঁ তাৰপিছত থাৰ্ড ডে মোক ৰেকৰ্ডিং দেখাবলৈ অসমীয়া বহুত মিউজিচিয়ান আছিলে তাত কৈছে তোমাক লগ কৰাই দিম এইখিনি মানুহটো তুমি লগ পোৱা নাই যেতিয়া মানে তুমি হেৰিত থাকিব পাৰিবা আৰু তেওঁলোকৰ টাচত থাকিব পাৰিবা তেওঁ অসমীয়া মানুহ লগ পাই থাকিলে ভাল লাগিব তেতিয়া তেওঁলোকৰ লগত চিনাকি কৰাই দিলে ধ্ৰুৱ ফুকন শাশ্বতী ফুকন যতীন শৰ্মা তেওঁৰ ৱাইফ ৰূপজ্যোতি দেৱী তেনেকৈ কেইবাটাও অসমীয়া পৰিয়ালৰ লগত মিউজিচিয়ান ফেমিলি লগ পালোঁ তাৰপিছত লাহে লাহে ফ্ৰেণ্ডশ্বিপ হ'ল সেই আৰু 1.5 বছৰমান ফ্ৰেণ্ডশ্বিপ এতিয়া বা এইখিনিতে মই ইণ্টাৰাপ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু তথাপি আপুনি যেতিয়া শেষ কৰিলে মই এইখিনিতে সোধোঁ আপুনি প্ৰথম কথা আপুনি কৈছে যে জুবিন দাই আপোনাক হোষ্টেললৈ লগ কৰিবলৈ গৈছিলে
আপুনি কিন্তু এটা নভবা নিচিন্তা কথা যে জুবিন গাৰ্গে আপোনাক লগ কৰিবলৈ যাব আপুনি এগৰাকী ফেন সাধাৰণ ফেন আছিলে সেইখিনি সময়ত আজি নো ডাউট আপুনি এগৰাকী জুবিন পত্নী হেতু আমি মানি লৈছো কিন্তু সেই সময়ছোৱা যেতিয়া আপোনাৰ হোষ্টেলত যোৱাৰ পিছত যেতিয়া জুবিন গাৰ্গে যেতিয়া আপোনাক লগ কৰিবলৈ আহিছিলে যেতিয়া আপুনি দেখিছে যে কেছেটৰ কভাৰত দেখা মানুহজনে এইজন আপুনি গৈ পেলাই নিজকে অকমান আচৰিত ফিল কৰা নাই নে কেনেকুৱা ধৰণৰ সেই এক্সপেৰিয়েন্সটো কেনেকুৱা আছিলে মানে কিবা ভয় লাগিছিলে বোলে ইমান ডাঙৰ এগৰাকী সিঙ্গাৰ মই তেওঁৰ লগত ওলাই যাওঁ নাযাওঁ তেনেকুৱা কিবা এনেকুৱা ফিলিংছ আহিছিলে নে অন্তৰত ওলাই যাওঁ নাযাওঁ মানেতো মাত্ৰ ওচৰতে একেবাৰে ওচৰতে মই গৈছিলোঁ আৰু মোৰ মানে আচৰিত লাগিছিল আচলতে হয়নে নহয় প্ৰথমটো সেয়া মই কৈছোঁৱে মই অলপ খোকোজাত লাগিছিল হয়নে নহয় তাৰপিছত মই ভাবিছোঁ এনেই ইয়ালৈ আহিলে যেতিয়া ফেন লেটাৰখন পালে সেইমতে চাগে অসমীয়া ছোৱালী এজনী ইয়াত আছে বুলি হয়তো আহিলে মনটোত তেনেকৈ ভাবি ল'লোঁ আৰু তাৰপিছত আৰু ইমানখিনিতো ভবাই নাই যে তেওঁৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ হ'বগৈ সেইখিনি ভবাই নাই তেতিয়া আৰু প্ৰথম দিনা লগ পাই আচলতে এনেকুৱা লাগিলে যে বহুত মোৰ পুৰণা চিনাকি মানে এদিনৰ চিনাকি যেন লগা নাছিলে কথা যেনেকৈ পাতিছিলে তেওঁ গতিকে সেইখিনি হ'ল আৰু ভয় লগা নাছিলে বাৰু কিন্তু অলপ আচৰিত হৈছিলোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ কথা মই কেতিয়াও কোনো ষ্টাৰ বা কোনো এনেকুৱা চেলিব্ৰিটিৰ লাইফ ষ্টাইলটো মই দেখা নাই কিমান ফেন থাকে বা কেনেকুৱা ধৰণৰ হয় এই বস্তুবোৰ মই নাজানিছিলোঁ গতিকে সেইখিনি সময়ত মোৰ কাৰণে ইমানো আচৰিত নাছিলে যে মানুহজন এটা বেলেগ লেভেলত আছে সেইটো মোৰ ইমানকৈ বেছি ফিল হোৱা নাছিল এতিয়া জুবিন দাৰ লগত আপোনাৰ ফ্ৰেণ্ডশ্বিপ হ'ল ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত এই যে বিয়াৰ প্ৰপ'জেলটো সেইটোলেতো ডেফিনেটলি সময় লাগিছে হ'বলা আপোনালোকে দুইটাক বুজিছে প্ৰেম হৈছে প্ৰেম হোৱাৰ পিছতহে বিবাহলৈ গৈছে এই প্ৰপ'জেলটো কোনে কাক দিছিলে আৰু কেনেকৈ হৈছিলে এই ঘটনাটো 1.5 বছৰমান আমাৰ খুব ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল এটা লেভেলৰ মানে ভাল এতিয়া দুয়োগৰাকী মুম্বাইতে আছিলেতো তেওঁ নহয় তেওঁ অহা যোৱা কৰে কাম থাকিলে যায় তাৰপিছত 1.5 মাহমান থাকে তাৰপিছত আকৌ গুচি আহে তেনেকুৱা হয় গতিকে সেই ডিষ্টেঞ্চ মানে ফ্ৰেণ্ডশ্বিপটো তেনেকুৱাই আছিলে যে আমি বহুত লগ নাপাইছিলোঁ কিন্তু যেতিয়া লগ পাওঁ ভালকৈ কথা পাতোঁ তাৰপিছত তেওঁ ঘৰৰ মানুহকো মোৰ কথা কৈছিলেই তেতিয়াতো আৰু ইমান ফোনৰ মানে লেণ্ডলাইনটো আছিলে মোবাইলৰটো ব্যৱহাৰ নাছিলে সেইখিনি সময়ত 90s কথা কৈছোঁ লেট 90s তাৰপিছত তোমাৰ ঘৰৰ মানুহেও মোৰ কথা জানিছিলে তেতিয়া আৰু মোৰ কথা সকলোকে নিজৰ ফ্ৰেণ্ড চাৰ্কলটোত যিমানখিনি মিউজিচিয়ান আছে বা ফ্ৰেণ্ড চাৰ্কল সেইখিনি এনেকৈ কৈছিলে যে খুব ভাল ছোৱালী তাই খুব ভাল ছোৱালী আৰু চবেই সেই ভাল ছোৱালীজনী লগ পালে মোক সেইটো কথাই কয় যে এই ভাল ছোৱালীজনী লগ পাবলৈ আমাৰ মন আছিলে তাৰমানে সদায় তেনেকেই কথাটো কয় আৰু সকলোৱে চাগে নিজৰ মনৰ পৰা ভাবিছিলে যে জুবিনে এজনী ভাল ছোৱালী জীৱনত পাওক মানে ষ্টেবল হওক যিহেতু খুব বহেমিয়ান টাইপৰ ল'ৰা এটা গতিকে সি এজনী ভাল ছোৱালী লৈ ছেটেল হওক তেনেকুৱা ধৰণৰ কথা এটা ঘৰৰ পৰাও চাগে আৰু লগৰবোৰেও ভাবিছিলে শুভাকাংক্ষীসকলো গতিকে সেই 1.5 বছৰমানৰ সেইখিনি সময়ত মই যাকেই লগ পাইছোঁ পিছলৈ তেওঁৰ কাজিন ফেমিলিৰ মানুহ গৈছিলে বম্বেলৈ যিখিনি সময়ত তেওঁ মোক প্ৰপ'জ কৰিছে সেই সময়খিনিত সেই ফেমিলিটো মানে তেওঁলোকে মোক বহুত হিণ্ট দি আছিলে মানে কিছুমান কথা মই পাতিম দেই আমি পাতিম দেই বৌগৰাকীয়ে মানে বিশেষকৈ মোক কৈ থাকে গল্ডিৰ কথা কিবা কিবি মই গল্ডি জুবিনৰ ঘৰত মতা নামটো গল্ডিৰ কথা আমি পাতিম দেই গৰিমা তুমি এদিন সময় লৈ আহিবাচোন এনেকৈ ভাত খোৱাকৈ আহিবা এনেকৈ বহিম আমি কথা পাতিম তেতিয়া মই ভাবোঁ কিনো কথা পাতিব মইতো কথা তাৰ লগত পাতিয়ে থাকোঁ ঘৰৰ কথাখিনি জানোৱে ভনীয়েকহঁতৰ কথা কয় মাক দেউতাকৰ কথা কয় আৰু বিশেষ কামৰ কথাও কেতিয়াবা দুই এটা কয় কেনেকুৱা ধৰণে তেতিয়া ফেন ফলোয়িংবোৰৰ কেনেকুৱা ব্যৱহাৰ বা কেনেকুৱা ধৰণে ওচৰলৈ আহিব বিচাৰে সেই কথাবোৰ সাধুৰ নিচিনাকৈ শুনি থাকোঁ মই তথাপিতো মোৰ বিশ্বাস নহয় কোনোবা মানুহে কাৰোবাক ইমান বেছিকৈ বিচাৰি মানে পিছে পিছে লাগিব পাৰে নেকি তেনেকুৱা ধৰণৰ কাৰণ মই নিজে কেতিয়াও তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ যাব পাৰে বুলি নিজেও যোৱা নাই যিহেতু মই সেইকাৰণে কল্পনা কৰিব পৰা নাছিলোঁ ইমান ভালকৈ তাৰপিছত লাহে লাহে কথাবোৰ সেই বৌগৰাকীয়ে এদিন এনেকৈ ক'লে যে তুমি কথা পাতা সোনকালে নিজে কথা পাতা নে তুমি কথা পাতিবা নে আমি পাতিম এনেকুৱা হ'ল মানে জুবিন দাক কৈছে তেনেকৈ মোৰ মুখৰ আগতে মানে আপোনাৰ উপস্থিতিতে হৈছে উপস্থিতি হৈ আছে তাৰপিছত জুবিনে কৈছে নালাগে মই পাতিম এনেকুৱা যোৱা তেতিয়াহ'লে তোমালোক অকণমান চাদলৈ যোৱা কথা পাতা অকণমান ওলাই যোৱা কথা পাতা হ'ব ৰ'বা পাতিম নহয় এনেকৈ থাকে মানে তাৰপিছত আৰু এদিন সিহঁতি অকণমান আঁতৰি মানে এনেকৈ বেলকনিত কথা পাতিছে জুবিনক মোৰ ওচৰত বহিব দিছে জুবিনে এনেকৈ বহি পেলাই তাৰপিছত আৰু হঠাতে আৰু ময়ো জানো তোমাৰ মনত কি আছে মানে জুবিন দাই আপোনাক কৈছে তোমাৰ মনত কি আছে এনেকৈ পটককৈ কৈ দিলে আৰু মানে আই লাভ ইউ বুলি তাৰপিছত কৈছে হেৰি
তোমাৰ মনত কি আছে মই জানো সোনকালে তুমি উত্তৰটো দি দিয়া মানে মই কি কম মই মানে ষ্টাণ্ড বহুত দেৰি যদিও মনত কিবা যদিও কথা বতৰা হৈছে কেতিয়াও প্ৰেম সম্পৰ্কে একো কথা বতৰা হোৱাই নাই কিন্তু তথাপিতো মনত এটা ভাৱ আছিলে যে তেওঁ মোৰ প্ৰতি বহুত ভাল ভাৱ আছে মোৰো তেওঁৰ প্ৰতি ভাল ভাৱ আছে আৰু এটাচমেণ্টটো হৈ গৈছিলে কিন্তু এনেকুৱা ধৰণৰ কথা এটা হঠাৎ আহিব বুলিও ভবা নাছিলোঁ তাৰপিছত আহি তেনেকৈ যিহেতু মানুহটো বহুত খাৰাং খাইছে তেনেকেই ক'লে কৈ লৈ পেলাই তাৰপিছত কৈছে সোনকালে কৈ দিয়া আৰু তাৰপৰা কৈছোঁ হ'ব বাৰু ঠিক আছে কিন্তু কথাটো অকল আমাৰ মাজত হ'লেই নহ'ব তাৰমানে এইটো আৰু ঘৰৰ পৰাও ভাবিব লাগিব এতিয়া কৈছে এতিয়াহে শান্তি লাগিছে এতিয়াহে শান্তি লাগিছে ইমান শান্তি এতিয়া মানে তাৰপিছত হ'ব মই লগে লগে আৰু তেওঁলোকক ক'লে পৰিয়ালৰ সেই দাদা বৌ আছিলে তাৰপিছত তেওঁলোকক ক'লে ঠিক আছে আমি এতিয়া ঘৰত খবৰ দিম আৰু ঘৰতো সকলো সাজুৱেই আছে এনেকুৱা মানে কথাটো ক'লে আৰু ভনীয়েকহঁতৰ এক্সাইটমেণ্ট তাৰপিছত লগে লগে চিঠি পত্ৰ গ'লেই তাৰপিছত মোৰ ফটো পঠাব দিলে ফটো পঠাইছে গৈ পেলাই দুইটাকে জুহু বিচলৈ চব একেলগে ওলাই গৈছোঁ